prepaid meter আহিলে আগৰ মাহৰ যেটো unpaid bill আছে সেইটো লগত যোগ হৈ যায় যদি APDCL ৰ হসাই দোষ আছে স্মার্ট মিটাৰৰ দোষ আছে আমি মিটাৰটো বদলাই দিব পাৰো prepaid meter আহিলে আগৰ মাহৰ যেটো unpaid bill আছে সেইটো লগত যোগ হৈ যায় সেইকাৰণে প্ৰথম মাহটোত মই আগৰ মাহত মই বিল দিয়া নাই বা আগৰ কিবা মোৰ এৰিয়াৰ আছে সেই বস্তুটো বিলটোৰ লগত জড়িত হৈ যায় সেইকাৰণে প্ৰথম মাহত বিলটো বেছি বেছি দেখে আমাৰ মানুহে যেতিয়া কমপ্লেইন দিয়ে তেতিয়া APDCL ৰ মানুহ কাস্টমাৰজনৰ ঘৰত যায় ঘৰত গৈ তেওঁলোকৰ লগত বহাৰ পিছত সাধাৰণতে সন্তুষ্টি হোৱা বুলি আমি গম পাওঁ আৰু সেকেন্ড মাহৰ পৰা বিলটো ৰেগুলাৰাইজ হৈ যায় এইটো হল এটা আজিলৈকে পোৱা অভিজ্ঞতা আৰু নেশনাল সাৰ্ভে এটা হৈছিলে অসমৰ স্মাৰ্ট মিটাৰৰ কাস্টমাৰ বিলাক আটাইতকৈ সন্তুষ্ট বুলি সাৰ্ভে ৰিজাল্ট ওলাইছে কিন্তু নতুনকৈ এই মাহত নতুন স্মাৰ্ট মিটাৰ লাগিছে সেইকাৰণে যিমান গ্ৰাহকৰ কমপ্লেইন আহিছে নতুন গ্ৰাহকৰ যদি স্মাৰ্ট মিটাৰটো বেয়া হলতেন পুৰণা গ্ৰাহকৰো কমপ্লেইন আহিলেতেন পুৰণা গ্ৰাহকৰ কমপ্লেইন হোৱা নাই নতুন গ্ৰাহকৰ কমপ্লেইন হৈছে আৰু যদি APDCL ৰ হসাই দোষ আছে স্মাৰ্ট মিটাৰৰ দোষ আছে আমি মিটাৰটো বদলাই দিব পাৰো সেইকাৰণে এইটো লৈ পেলাই আমি বহুত বেছি এটা ক্ষোভিত হোৱাৰ কাৰণ নাই কাৰণ APDCL ক মই ৰাতিপুৱা ফোন কৰি কৈছো যে এটাকৈ সকলোৰে সমস্যাটো আপোনালোকে ঘৰত গৈ সমাধান কৰিব লাগিব সেইকাৰণে মই ভাবো যে এইটো এটা টেম্পৰাৰী ফেজ হয় 2-3 দিনত এই সমস্যাটো আমি সমাধান কৰি লম আৰু হসাকৈ যদি কোনোবা মিটাৰ বেয়া আছে আমি বদলাই লম এটো লৈ পেলাই আমি মানুহক কষ্ট খাবটো নিদিও স্মাৰ্ট মিটাৰ লগালে মানুহৰ লাভ তেতিয়া এটো প্ৰিপেইড হ'ব আপোনাৰ কোনো ঝঞ্জাট নাথাকে আপুনি জানিব যে মোৰ লগত 200 টকা আছে কেতিয়াবা লাইটৰ সুইচটো আপুনি বন্ধ কৰি ৰাখিব আপুনি মিটাৰটো চাই থাকিব যে আপোনাৰ কিমান টকা খৰচ হৈছে কি হোৱা নাই আৰু 100% স্মাৰ্ট মিটাৰত গলে কাস্টমাৰৰো কোনো ক্ষতি নাই আৰু APDCL ৰ কোনো ক্ষতি নাই আলটিমেটলি গুজৰাটতো 100% স্মাৰ্ট মিটাৰ কাৰণে তেওঁলোক ইমান আগবাঢ়ি গৈছে so I will not use the word mandatory because we are not able to supply we have 62 lakhs customer we are just supplying 7 lakhs gotike moi mandatory buli kole kalir pra code smart meter dim but that is our objective we want to reach at 100% smart meter maybe next 5 years কৰিব পৰা যাব মই ভাবো যে ইনোভেশনতো কোনো অসুবিধা নাই গতিকে ৰাইজে যিখিনি সাজেশন দিয়ে আইদাৰ টু APDCL অৰ টু ৰেগুলেটৰী অথৰিটি আমি কিন্তু মই এটা কথাই কৈছো যে যোৱা বেটছত যিমান স্মাৰ্ট মিটাৰ লগোৱা হৈছে তেওঁলোকে তো কোনো কমপ্লেইনে দিয়া নাই দে আৰ অল স্যাটিসফাইড নাও গতিকে এই যেটো কমপ্লেইন যোৱা 2-3 দিনত সোশ্যাল মিডিয়াত ওলাইছে অল আৰ নিউ কাস্টমাৰ সেইকাৰণে তেওঁলোকৰ লগত যেতে APDCL কথা পাতি তেওঁলোকক বুজাব যে যোৱা মাহত আপুনি ইমান টকা দিব আছিল সেইটো ইয়াত লোডেড হৈ গল বিল আহাই নাছিল সেইখিনিওটো লোড হৈ গল সেই কথাবিলাক যেতিয়া কথা পাতিব তেতিয়া সমস্যাটো সমাধান হ'ব দুই এটা জায়গাত আমাৰো ভুল থাকিব হয়তো মেচিনটো ইৰেটিক হ'ব পাৰে যি কোনো ইমান যেতিয়া 50000 মেচিন একেলগে লগাই there is every chance of 1 or 2% machine being defective also হেখিনি আমি চেঞ্জ কৰিলম কিন্তু ইন্ডিয়াত তো স্মার্ট মিটার তো এটু যে আৰু নেক্সট 2-3 ইয়ার্স ত সকলো ষ্টেটত তো স্মার্ট মিটার হয়ে যাব দ্যাট ইজ আ ৰিয়েলিটি আৰু আমি ৰিয়েলিটিক তো ফেস কৰিবই লাগিব আৰু মেসেজ বিলাক তো সব প্ৰিসেট মেসেজ থাকে এটা কোনোটো মানুহে দিয়া মেসেজ নহয় এবিলাক সব প্ৰিসেটত লিখাই থাকে এনেকে মেসেজ গৈ থাকে মেসেজ বিলাক কম্পিউটাৰৰ পৰাই ওলাই কিন্তু APDCL কন্ট্ৰোল ৰুম খুলিছে তেওঁলোকক কালি পেপাৰত এডভাৰটাইজো দিব তেওঁলোকে ফোন নম্বৰ পাব মানুহে ফোন কৰিব পাৰিব আৰু কথা পাতি নিৰাময় কৰিব পাৰিব এটো লৈ পেলাই কাৰো অসুবিধা নহয় আৰু এইটো ইমান ডাঙৰ ইস্যু না আমিতো জুনে
যদি আপুনি পাৱাৰ কনজিউমে কৰা নাই আমি কিয় পইচা ল'ম আপুনি যদি 10 ইউনিট খৰচ কৰিছে আমি আপোনাৰ পৰা 12 ইউনিটৰ পইচা কিয় ল'ম হেতুটো গভৰ্ণমেণ্টৰটো হেতুটো কাম নহয় ভুল হ'ব পাৰে ভুলটো ৰেক্টিফাই হ'ব কিন্তু গভৰ্ণমেণ্টৰটো হেতু কেতিয়াও নহয় যে আমি 10 টকাৰ জেগাত 12 টকা ল'ম আমিনো লৈ কি কৰিম কাৰোটো ঘৰত নাযায়